नमस्कार ऑनलाइन हेल्प चेनेल आपलोक स्वागतम। सो आजिर भिडिओत मैं 2023 बर्षर अस्कार एवार्डर परा आहिब परा किछुमान विशेष MCQ क्वेश्चन आलोचना करिम। सो भिडिओ स्टार्ट करिसु। So the first question is, in which of the following years were the first Oscar awards presented? যে তলতীয় কোনটো বছৰত প্ৰথম অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন এ 1920, অপশ্যন বি 1923, অপশ্যন সি 1929, অপশ্যন ডি 1933। সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশ্যন সি 1929। নেক্সট কোৱেশ্চন, which song has been become the first Indian song and to win Oscar Awards 2023 for Best Original Songs? কোনটো গীতে শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে 2023 চনৰ প্ৰথম ভাৰতীয় গীত আৰু অস্কাৰ বঁটা লাভ কৰিছে? অপশ্যন এ নাটু নাটু ফ্ৰম RRR, অপশ্যন বি তেৰি মিট্টি, অপশ্যন সি লেহৰা দো, অপশ্যন ডি জগ্গা জিতেগা। সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ নাটু নাটু ফ্ৰম RRR। Next question, who was the first black actor to receive an Academy Award? যে কোন আছিল একাডেমি বঁটা লাভ কৰা প্ৰথমজন কৃষ্ণাংগ অভিনেতা? অপশ্যন এ হেটি মেকডেনিয়েল, অপশ্যন বি মৰ্গান ফ্ৰিমেন, অপশ্যন সি এৰিয়ানা দেবছ, অপশ্যন ডি জেমছ এডৱাৰ্ড। সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ হেটি মেকডেনিয়েল। Next question, which edition of Oscar Awards is held in 13th March 2023? যে 2023 চনৰ 13 মাৰ্চত অস্কাৰ বঁটাৰ কোনটো সংস্কৰণ অনুষ্ঠিত হয়? অপশ্যন এ 19th, অপশ্যন বি 95th, অপশ্যন সি 94th, অপশ্যন ডি 92nd। সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি 95th। Next question, which of the following won the Oscar for Best Feature Animated Film in 2023? যে 2023 চনত তলৰ কোনখন ছবিয়ে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ এনিমেটেড ছবিৰ অস্কাৰ লাভ কৰিছিল? অপশ্যন এ টাৰ্নিং ৰেড, অপশ্যন বি পিনোচিও, অপশ্যন সি মাৰ্চেল দ্য শেল উইথ শুজ অন। Sixth question, where is the 95th Academy Award Ceremony 2023 held? মানে 2023 চনৰ 95 সংখ্যক একাডেমি বঁটা প্ৰদান অনুষ্ঠান মানে অস্কাৰ বঁটা অনুষ্ঠান ক'ত অনুষ্ঠিত হয়? অপশ্যন এ লছ এঞ্জেলছ from USA, option B Riyadh, Saudi Arabia, option C New York, USA, option D London, UK. So here correct answer hoise Los Angeles from USA. Next question, which of the following movies holds the Guinness Book of World Record for the most Oscar wins? যে তলৰ কোনখন সিনেমাই সৰ্বাধিক অস্কাৰ বিজয়ীৰ গিনিজ বুক অফ ওয়ার্ল্ড রেকর্ড লাভ করেছে? অপশন এ আভতার, অপশন বি এভেঞ্জার্স ইনফিনিটি ওয়ার, অপশন সি স্লামডগ মিলিয়নেয়ার, অপশন ডি লর্ড অফ দ্য রিংস রিটার্ন অফ দ্য কিং। সো ইয়াৰ কারেক্ট আনসার হয়েছে অপশন ডি লর্ড অফ দ্য রিংস। নেক্সট কোয়েশ্চন, which Indian film has won the best documentary short film award at the Oscars 2023? যে 2023 চনৰ অস্কাৰত শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবি বঁটা এবাৰ ভাৰতীয় কোনখন ছবিয়ে লাভ কৰিছে? অপশ্যন এ দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছ, অপশ্যন বি পেথাৰ পাঞ্চালী, অপশ্যন সি সুৰাৰাই পট্টৰু, অপশ্যন ডি আলমেৰিয়া দ্য লষ্ট চিটি। ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছ। নেক্সট কুৱেশ্যন, হুইচ এক্টৰ হেজ ওন দ্য মষ্ট অস্কাৰ্ছ? কোনজন অভিনেতাই সৰ্বাধিক অস্কাৰ লাভ কৰিছে? অপশ্যন এ কেট ব্লাঞ্চেট, অপশ্যন বি লিওনাৰ্ডো ডি ক্যাপ্ৰিঅ', অপশ্যন সি কেথেৰিন হেপবাৰ্ণ, অপশ্যন ডি নান অফ দ্য এবভ। সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশ্যন সি কেথেৰিন হেপবাৰ্ণ। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান এক্ট্ৰেছ ৱাজ ইনভাইটেড টু প্ৰেজেণ্ট দ্য এৱাৰ্ড ইন অস্কাৰ চেৰেমনি 2023? 2023 চনৰ অস্কাৰ অনুষ্ঠানত কোনগৰাকী ভাৰতীয় অভিনেত্ৰীক এই বঁটা প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল? অপশ্যন এ দীপিকা পাডুকন, অপশ্যন বি কেটৰিনা কেফ, অপশ্যন সি আলিয়া ভাট, অপশ্যন ডি কিয়াৰা আদৱানী। সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ দীপিকা পাডুকন। Next question, which of the following won the best costume design Oscar in 2023? যে তলৰ কোনে 2023 চনত শ্ৰেষ্ঠ সাজ পোছাক ডিজাইনৰ অস্কাৰ লাভ কৰিছে? অপশ্যন এ ৰুথ কাৰ্টাৰ ব্লেক পেন্থাৰ ৱাকাণ্ডা ফৰএভাৰৰ কাৰণে, অপশ্যন বি জেনি বিভেন ফৰ মিছেছ হেৰিছ গোজ টু পেৰিছ, সি Shirley Kurata, Everything Everywhere All at Once,
অপশন ডি মেৰী জফ্ৰেছ ফ্ৰম বেবিলন সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশন এ ৰুথ কাৰ্টাৰ for Black Panther Wakanda Forever. Next question, which actor has the most Oscar nominations in history? যে ইতিহাসত কোনজন অভিনেতা সৰ্বাধিক অস্কাৰৰ মনোনয়ন কৰা হৈছিল বা আছে? অপশন এ মেৰিলিন মনৰো, অপশন বি কেথেৰিন হেপবাৰ্ন, অপশন সি মেৰিল ষ্ট্ৰিপ, অপশন ডি আল পেচিনো সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশন সি মেৰিল ষ্ট্ৰিপ Next question, who was the first African American actor to win an Academy Award for Best Actor? যে শ্রেষ্ঠ অভিনেতাৰ একাডেমি বঁটা লাভ কৰা প্ৰথমজন আফ্ৰিকান আমেৰিকান অভিনেতা কোন? অপশন এ সিডনি পয়টাৰ, অপশন বি ডেনজেল ওয়াশিংটন, অপশন সি জেমি ফক্স, অপশন ডি ফৰেষ্ট হোৱাইটেকাৰ সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশন এ সিডনি পয়টাৰ Next question and the last question of this video is who won the Best Actor Award for The Godfather at the 1973 Oscars? যে 1973 চনৰ অস্কাৰত The Godfather ৰ বাবে কোনে লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ বঁটা? অপশন এ অপশন বি মাৰ্লন ব্ৰেণ্ডো, অপশন সি জেমছ কান, অপশন ডি ৰবাৰ্ট ডুভেল সো ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপশন বি মাৰ্লন ব্ৰেণ্ডো সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে প্লিজ ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ